নমস্কাৰ, মই দেৱযানী গগৈ পুনৰ উপস্থিত হৈছোঁ আপোনালোকৰ মাজত আন এটি ভিডিঅ'লৈ। আজি আপোনালোকক গোলাঘাটৰ লেটেকুজানৰ কিছু দৃশ্য দেখুৱাম বুলি ভাবিছোঁ। ব'লকচোন, এয়া চাওকচোন গোলাঘাটৰ লেটেকুজান, এইখন সৰু নদী আৰু ইমান ধুনীয়া দলং। এয়া চাওক কি সুন্দৰ পৰিৱেশ, নহয়নে বাৰু? এখন লেটেকুজান বুলি কোৱা হয়, আৰু বেলেগ নাম আছিলে যদিও মই ইমান নাজানো। আৰু তাৰ কাষতে এটা ধুনীয়া সুন্দৰ অসমৰ বায়ু ৰিফাইন বনাই থোৱা আছে। এয়া চাওকচোন, যোৱা বছৰ 21 চনৰ পৰা এতিয়ালৈকে কাম আৰম্ভ কৰি আছে, কিন্তু সম্পূৰ্ণ হোৱা নাই। এয়া বাৰিষা বতৰৰ ৰাস্তা পদূলি। চাওকচোন, এখন লেটেকুজানৰ খেলপথাৰ আৰু কাষত এখন স্কুল আছে। এয়া চাওক, নিশ্চয় আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিব, সেইকাৰণে আপোনালোকলৈ আগবঢ়াইছোঁ। আৰু বহুত দিন ধৰি মই ভিডিঅ' দিব পৰা নাছিলোঁ, ভাবিছোঁ থুলমূলকৈ হ'লেও অকণমান আপোনালোকৰ মাজলৈ ভিডিঅ' বনাই দিওঁ, সেইকাৰণে মই আজি এই ভিডিঅ'টো আগবঢ়াইছোঁ। মোৰ ভিডিঅ'টো ইমানেই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব।